নাই, আমিতো বিপিএফ দল হিচাপে আমি অকলেই খেলিম বুলি আমাৰ এটা এতিয়ালৈকে সিদ্ধান্ত হোৱা আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কৈছে যে বিজেপিও নিজাববীয়াকৈ খেলিব। কাৰোবাৰ লগত মিত্ৰতা হোৱাটো প্ৰশ্নই নাহে। আমি বিপিএফ দল হিচাপে আমি অকলেই খেলিবৰ কাৰণে ইতিমধ্যে আমি প্ৰস্তুতি কৰিছোঁ আৰু অকলে খেলিও আমি সংখ্যাগৰিষ্ঠ MCLA আনিব পাৰিম আৰু চৰকাৰ আমি কৰিম। ফিল্ডত যদি যোৱাহেঁতেন মই বহুত আগতে গ'লোহেঁতেন। এতিয়া আৰু UPP শেষ হোৱাৰ দিন আহিছে, গতিকে এতিয়া UPP লৈ যোৱাৰ কোনো প্ৰশ্ন নুঠে। আচলতে তেওঁলোকে এনেই ভুৱা এটা প্ৰচাৰ চলাইছে। যিহেতু UPPL দল বুলিবলৈ এতিয়া মোটামুটি ৰাইজৰ ওচৰত তেওঁলোকে যাব নোৱাৰা হৈছে। আমি BPF দল হিচাপে আহি থকা যিটো নিৰ্বাচন হ'ব 2025 চনত, তাৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি আমি চলাই আছোঁ। কাৰণ ইতিমধ্যে আমাৰ কেন্দ্ৰীয় কমিটিত এটা সিদ্ধান্ত লৈছে যে আমি অহা নৱেম্বৰৰ ভিতৰত কেন্দ্ৰীয় কমিটিৰ পৰা আৰম্ভ কৰি প্ৰাইমাৰী কমিটিলৈকে আমি আমাৰ যিখিনি কমিটিবিলাক আছে সেইটো সালসলনি কৰা হ'ব। ইতিমধ্যে আমি প্ৰাইমাৰী লেভেলত আজি আগষ্টৰ ভিতৰতেই যিমানবিলাক আমাৰ প্ৰাইমাৰী কমিটিবিলাক আছে, হয় নতুন কমিটি কৰা হৈছে, নহয় পুৰণা কমিটিকে কিছু সালসলনি কৰিবলৈ দিয়া হৈছে। আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত আমাৰ যিমান ব্লক কমিটি আছে সেই ব্লক কমিটিসমূহো তেনেকৈ ৰিচাফলটো কৰা হ'ব। তাৰপিছত আমি অক্টোবৰৰ ভিতৰত আমি জিলা কমিটিবিলাক পুনৰ গঠন আমি কৰিম। মুঠতে এনেকুৱা কমিটি সালসলনি কৰি পুনৰ গঠন কৰি এটা মজবুত এটা কমিটি আমি গঠন কৰিছোঁ আৰু আহি থকা নিৰ্বাচনত আমি যাতে মোকাবিলা কৰিব পাৰোঁ তাৰ কাৰণে ইতিমধ্যে আমি প্ৰস্তুতি আমাৰ চলাইছে। আৰু আমি আশা ৰাখিছোঁ, বৰ্তমান মই নিজেও দিনত মোটামুটি এটা দুটা মিটিংটো গাই আছোঁ, তাত যেনেকুৱা ধৰণৰ ৰাইজৰ সঁহাৰি আমি পাইছোঁ যে অহা নিৰ্বাচনত আমি সংখ্যাগৰিষ্ঠ আমি MCLA আনিবৰ কাৰণে সক্ষম হ'ব আৰু হাগ্ৰামা মহিলাৰ নেতৃত্বত PTCত চৰকাৰ হ'ব। নাই, আমিতো BPF দল হিচাপে আমি অকলেই খেলিম বুলি আমাৰ এটা এতিয়ালৈকে সিদ্ধান্ত হোৱা আছে। আৰু যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কৈছে যে বিজেপিও নিজাববীয়াকৈ খেলিব, গতিকে কাৰোবাৰ লগত মিত্ৰতা হোৱাটো প্ৰশ্নই নাহে। গতিকে আমি BPF দল হিচাপে আমি অকলেই খেলিবৰ কাৰণে ইতিমধ্যে আমি প্ৰস্তুতি কৰিছোঁ আৰু অকলে খেলিও আমি সংখ্যাগৰিষ্ঠ MCLA আনিব পাৰিম আৰু চৰকাৰ আমি কৰিম। হয়, ময়ো কিছুমান পৰ্টেল নিউজত তেনেকুৱা ওলোৱা বুলি মোকো কেইজনমান ব্যক্তিয়ে কৈছে, কিন্তু এটা কথা স্পষ্ট যে UPলৈ যদি যোৱাহেঁতেন মই বহুত আগতে গ'লোহেঁতেন। এতিয়া আৰু UPP শেষ হোৱাৰ দিন আহিছে, গতিকে এতিয়া UPP লৈ যোৱাৰ কোনো প্ৰশ্ন নুঠে, কিন্তু মই নাযাওঁ। আচলতে তেওঁলোকে এনেই ভুৱা এটা প্ৰচাৰ চলাইছে। যিহেতু UPPL দল বুলিবলৈ এতিয়া মোটামুটি ৰাইজৰ ওচৰত তেওঁলোকে যাব নোৱাৰা হৈছে। মই নিজেই বিভিন্ন সমষ্টিত মই ঘূৰি আছোঁ। আমি BPF দল হিচাপে ৰাইজৰ পৰা যেনেকুৱা ধৰণৰ সঁহাৰি পাইছোঁ, গতিকে সকলোৱে UPPLক প্ৰত্যাখ্যান কৰাটো আমি দেখিছোঁ। প্ৰত্যাখ্যান কৰিছে তেওঁলোকে যে যোৱা 4টা বছৰত UPPL দল হিচাপে তেওঁলোকে একো কাম কৰা নাই, একো উন্নয়নমূলক কাম কৰাত তেওঁলোকে দেখুৱাব পৰা নাই। আৰু সেইকাৰণে তেওঁলোকেও ইতিমধ্যে নিশ্চিত হৈছে যে অহাবাৰ তেওঁলোকে চৰকাৰ কৰিব নোৱাৰে। আৰু সেইকাৰণে এনেকুৱা ধৰণৰ ভুৱা প্ৰচাৰ কৰি মানুহক তেনেকেই ভুৱা প্ৰচাৰেৰে মানুহক টানিব বিচাৰিছে। আমাৰ নিচিনা ব্যক্তি হয়তো UPPলত পালে তেওঁলোকে ভাবিছে ৰাইজে আমাৰ লগত থাকিব, এনেকুৱা ধৰণৰ হয়তো ভাবিব পাৰে। গতিকে এটা স্পষ্ট, কোনো ক্ষেত্ৰত আমি UPPলত নাযাম। আমাৰ BPF দল যথেষ্ট ষ্ট্ৰং আছে, আমি নিজেই নিৰ্বাচন খেলিব পৰা অৱস্থাত আছে। গতিকে নিৰ্বাচন আমি জিকিম, একদম স্পষ্ট। নিযুক্তি দিছিল, ব্যাপক আছে দুৰ্নীতিৰ অভিযোগ উঠিছে, যি বিসংগতিপূৰ্ণভাৱে তেওঁলোকে মেৰিট ওলাইছে, তাত কেটেগৰী নাই, কি আছিলে জাতি জনগোষ্ঠীৰ পৰা পাইছে, যোনটো আমাৰ সংৰক্ষণ ব্যৱস্থাটো বা তাত নম্বৰবিলাক দিয়া হোৱা নাই, তাক লৈ আচলতে কিন্তু বা ডাবুল আহিছে। কিছুমান এজন
বা বাহিৰৰ মানুহ আহিছে এই ক্ষেত্ৰত কি ক'ব আপোনালোকৰ হিচাপে আচলতে মই এইটো ক্ষেত্ৰত খুব ভিতৰলৈ সোমোৱা নাই, খালি বেলেগৰ মুখে মুখে শুনিছোঁ। এইটো অতি দুৰ্ভাগ্যৰ কথা। বিশেষভাৱে মেৰিট লিষ্টত তেওঁলোকে দিব লাগিছিল। যদি সঁচা সঁচিকৈ যদি মেৰিট লিষ্টৰ যোগেদি দিয়া নাই, সেইটোতো অন্যায় কৰা হৈছে। কাৰণ আজিকালি যথেষ্ট মেৰিটৰিয়াছ ল'ৰা ছোৱালীবিলাক আছে, তেওঁলোকে যদি নাপায় তেওঁলোকক অন্যায় কৰা হ'ব। আৰু বিশেষকৈ বি টি চিৰ ভিতৰত ইয়াতো বাহিৰৰ পৰা টাৰ্গেট ফৰগেট পোষ্টৰ কাৰণে বেলেগ ল'ৰা অনাটো প্ৰশ্নই থাকিব নালাগে। কাৰণ বি টি চি আমি বহুত কষ্ট কৰি অনা, আৰু বি টি চিৰ ক্ষমতা যিহেতু আছে টাৰ্গেট ফৰগেট চাকৰি দিবৰ কাৰণে, গতিকে আমি ভাবোঁ বা বি পি এফ দল হিচাপে আমি ভাবোঁ টাৰ্গেট ফৰগেট চাকৰিৰ কাৰণে আমাৰ বি টি চিৰ ল'ৰা ছোৱালীয়ে পাব লাগে মেৰিট বেচিছত। শিক্ষক নিযুক্তি যিটো হ'ল, হয়, সেইটো বিষয়টোলৈ গৈছিলোঁ। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কিন্তু যথেষ্ট বিতৰ্ক হৈছে নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত। নাই, মই সেইটোও কৈছোঁ যে আমিও শুনিছোঁ যে যিসকলক নিযুক্তি কৰিছে তেওঁলোকে মেৰিট লিষ্টৰ পৰা কিছুমানে পোৱা নাই বুলি আমিও শুনিছোঁ। সঁচাকৈ যদি সেইটো হৈছে অতি দুৰ্ভাগ্যৰ কথা। আমি অনুৰোধ কৰিম যে সেইটো পুনৰ পৰ্যবেক্ষণ কৰিব লাগে, পুনৰীক্ষণ কৰিব লাগে, যাতে মেৰিট থকা ল'ৰা ছোৱালীবিলাক যাতে বঞ্চিত নহয়।